কালিৰ গোটেই দিনটো আৰু ৰাতিটো এনেকুৱা ব্যস্ত হৈ থাকিব লগা হ'ল, ভবাই নাছিলোঁ দেই এনেকৈ ব্যস্ত থাকিব লাগিব বুলি। ৰিজাল্টটো দিয়ালৈকে গোটেই সময়কণ ভয়তে গ'ল। তাৰপিছত আৰু ৰিজাল্টটো দিয়া মাত্ৰকে একদম সুখৰ কথা শুনি ইমানবিলাক গাঁৱৰ ৰাইজ আহিলে। ৰাতিলৈকে খানাটো দিলোঁ, বৰ ভাল লাগিলে। মানুহক এনেকৈ আনন্দৰ মুহূৰ্তত কিবা এটা খুৱাই ইমান ভাল লাগে। কালি দেউতাই যেনিবা হাঁহটো আনিলে বুলিহে, নহ'লে মোৰ ওচৰত পইচা পাতি নাছিলেই, মই চিন্তাহে কৰি আছিলোঁ পাই। হেৰ' দেউতাই যেতিয়াই খবৰ পালে ছোৱালীজনীয়ে পাছ কৰিলে বুলি, স্কুললৈও গৈছে নহয়, টিভিটো ওলাইছে। বৰ দেউতাৰ ফূৰ্তি একদম। টিভিত ওলাবলৈ পাই গোটেই নাতিনীয়েকৰ কাৰণে ক'বই নোৱাৰে। ইফালে একদম কথা ক'বলৈ দিওঁতে আমাৰ ভাইটিয়ে যে চাকৰি পালে সেইটো কথাও কৈছে, একদম চৰকাৰক ধন্যবাদ দিছে। হয় পিছে দেই, আমাৰ নিচিনা পৰিয়ালত এনেকুৱা সৰু সুৰা চাকৰি এটাই কিমান আমাৰ আনন্দ কঢ়িয়াই আনিব পাৰে। যাওঁ গোসাঁই সেৱা কৰি লওঁগৈ, তাৰপিছত আকৌ কাম বন কৰিবই হ'ব। এতিয়া ৰাতিপুৱাতে 5টা বাজিছেহে, সেইটো কাৰণে বাৰু একদম নিজান হৈ আছে। মই আকৌ দেৰিলৈকে শুই থাকিব নোৱাৰোঁ যে, সেইকাৰণেহে উঠিলোঁ। নহ'লে আকৌ এজন দুজনকৈ আলহী আহিবও নহয়। ভাল ভাৱ এটা মনত আছে কাৰণেহে খবৰ ল'বলৈ আহে দেখি বৰ ভাল লাগে দেই। কালি যে ৰসগোল্লা বুনিয়া আনিছিলে, এতিয়া শেষেই হ'ল পাই ভাইটিয়ে। তাক আকৌ সি ক'ব নালাগে, সি চাগে নিজে আনিবই। কেইটামান আছে বাৰু, মানুহক আকৌ পাৰ্টি খাবলৈ আহিছোঁ বুলি কয়, তেতিয়া সুদামকৈ পঠিয়াবও নোৱাৰি নহয়। মিছা ক'লে কিটো হ'ব, মোৰ হাতত একদম পইচা নাই। যিকেইটা পইচা আছিলে সেই তাই পঢ়াৰ লগতে খৰচ হ'ল। এইকেইদিন মইহে জানো কেনেকৈ চলি আছোঁ। তেল নিমখৰ খৰচটো যেন তেনে হয়। মিঠাই আজিকালি ৰসগোল্লা সেইবোৰ 6 টকা 7 টকাকৈ লয় সৰুটোতে, কেনেকৈনো আনিম আৰু। আমাৰ ভাইটিয়ে আৰু দেউতাই এইকণ সহায় কৰি দিছে বুলিহে পায়। এনেই অকলে ছোৱালী 3জনীৰ লগতে থাকোঁ, কোনো নাহেই। এতিয়া আকৌ ৰিজাল্টটো পাই পেলাই মানুহবোৰ সুখী অনুভৱ কৰি চবেই আমাৰ ভাল চিন্তা কৰিহে আহিছে। আকৌ সুদামুখেনো কেনেকৈ পঠাওঁ, ছোৱালীজনীৰ ইমান আনন্দৰ দিন। এতিয়া পিছে মোৰ চিন্তাহে কেনেকৈনো পঢ়োঁ আৰু কেনেকৈনো কৰোঁ। তাইক সুধিব লাগিব, তাইনো কিহত পঢ়িবলৈ মন আছে, ক'ত পঢ়িবলৈ মন আছে, কি ছাবজেক্ট ল'ব, চব ভালকৈ সুধি পুচি ল'ব লাগিব। পিছত তাই যদি মনে ভাবিছে এটা, মই ক'ম এটা, ভালদৰে এইবোৰ আলোচনা কৰিবলৈ সময় পোৱাই নাই। পিছে সেই আজিকালি চব এডভান্স হ'ল, ৰিজাল্ট দিয়া আগতেই এইবোৰ কিবাকিবি ইণ্টাৰভিউ হৈ যায় নহয়। আমাৰ ছোৱালী জানো একো দিয়াই নাই নহয়। কথাটো পাতিব লাগিব লাহেকৈ পাই, আমাৰ দেউতাৰ লগতো পাতিব লাগিব। টাউনৰে কলেজ এখনত দিলে ভাল হয়নে, আমাৰ গাঁৱতে দিব লাগে। টাউনতনো আমাৰ নিচিনা মানুহে কেনেকৈ দিম, হ'লেও টাউনত দিয়া হ'লে ভাল আছিলে নেকি। মই কথাটো পাতিব লাগিব দেউতাৰ লগত। কেতিয়াবা এইবোৰ চিন্তা কৰিবলৈ ভয়ো লাগে, বাওনা হৈ চন্দ্ৰলৈ হাত মেলা নিচিনা হয় নেকি। তথাপিও মই যিমান পাৰোঁ নিজৰ ছোৱালীকেইজনীক উচ্চ শিক্ষাৰে শিক্ষিত কৰি তুলিম। লাগিলে চাকৰি পাওক বা নাপাওকেই, তাহাঁতি যাতে নিজে শিক্ষিত হয়, সেইটোৱে মই সদায় চেষ্টা কৰি আহিছোঁ আৰু চেষ্টা কৰি যাম। আৰু কষ্ট কৰিম আৰু কাম কৰিম। আপুনি আহিছে মোৰ ঘৰলৈ? মই চকুৰে কিবা ভুল দেখা নাইতো? ইমান ৰাতিপুৱাই আপুনি আহিছে? টিনা, তুমি তেনেকৈ কৈ মোক ইমান লাজ কিয় দিছা? মই এনেও বহুত লাজ কৰি তোমাৰ ঘৰলৈ আহিছোঁ। কিবা লাগিছে মোৰ নিজৰে আহিবলৈ, তোমালোকৰ সন্মুখী কৰিবলৈ, তোমালোকৰ লগত এষাৰ কথা পাতিবলৈ। অকণমান গাটো ভাল পাইছোঁ, সেইকাৰণে ভাবিছোঁ তোমালোকৰ খবৰ এটা লৈ যাওঁ। তুমি ভালে আছানে? ছোৱালীজনীক মই কালি নিউজত দেখিলোঁ, আমাৰ মাহঁতেও দেখিলে। সেইটো কাৰণে মই ছোৱালীজনীক দেখি ৰ'ব নোৱাৰিলোঁ। তাই ইমান নাম কৰি পাছ কৰিছে, তাই মোৰেই ছোৱালী। ইমান ভাল লাগিছে তাইক কালি টিভিত দেখি, নিজৰ ছোৱালীজনীয়ে তেনেকৈ পাছ কৰিছে। সেইকাৰণে মই নাহি নোৱাৰিলোঁ। মাহঁতক নক'লোঁ, অফিচলৈ আহোঁ বুলি তোমালোকৰ ঘৰলৈ গুচি আহিলোঁ। তোমালোকৰ দুখখিনি, তুমি কিমান কষ্টৰে তাইক ডাঙৰ কৰিছা, সেইখিনি দেখি মোৰ বহুত বেয়া লাগিলে। তোমালোকৰ গোটেইটো অনুষ্ঠানেই মই চালোঁ, আৰু তাৰপিছত নিজৰ ছোৱালীকেইজনীক ওচৰৰ পৰা পাই ইমান ভাল লাগিলে মোৰ মনটো। ইমান মই গৌৰৱ অনুভৱ কৰিলোঁ। আৰু মোক ক্ষমা কৰি দিয়া টিনা। মই তোমাৰ ওচৰত মুখ উলিয়াব নোৱাৰাকৈ ভুল কৰিছোঁ জানো, কিন্তু হ'লেও পাৰিলে মোক ক্ষমা কৰি দিয়া। তুমি সঁচাকৈ মহান টিনা। তুমি ইমান দুখ কষ্টৰ মাজতো ছোৱালীকেইজনীক মানুহ বনাইহে এৰিলা। তুমি মোক আমাক দিয়া কথা ৰাখিলা। তুমি মোৰ ছোৱালীকেইজনী ইমান ধুনীয়াকৈ ধ্যান ৰাখিছা। মই বাপেকটো হৈ তাহাঁতৰ কাৰণে একো কৰিব পৰা নাই অ'। এয়া মই মিঠাই অলপ লৈ আহিছোঁ, ভাল চাই মই মিঠাই কেইটামান লৈ আহিছোঁ তাহাঁতলৈ বুলি। আৰু গাড়ীতে বহুত কাপোৰ কানি কিবাকিবি মই অলপ লৈ আহিছোঁ। আৰু তোমাক মই পইচা অলপো দি যাম। আৰু তুমি যেতিয়াই বিচাৰা মোৰ পৰা তুমি পইচা ল'বা। মই তাই শিক্ষাৰ বাবে মই পইচা দিম। তাইক ভাল টাউনৰ স্কুলত পঢ়াবা, আৰু সেই পইচা ময়ে দিম। তুমি একো চিন্তা কৰিব নালাগে টিনা। এতিয়া মই আৰু আহি গ'লোঁ, তুমি একো চিন্তা কৰি থাকিব নালাগে। মই তাইক পঢ়ুৱাম, মই তাইৰ দায়িত্ব ল'ম। মই তাইৰ বাপেক, মই জীয়াই আছোঁ, মই তাইৰ দায়িত্ব ল'ম। তুমি একো চিন্তা নকৰিবা টিনা। আপুনি মোৰ ঘৰৰ ঠিকনাটো কেনেকৈ পালে? আপুনি যে আমাৰ ঘৰলৈ এনেকৈ আহিব মই কেতিয়াও সপোনতো ভবা নাছিলোঁ। সময়ৰ সোঁতত মই কথাবোৰ পাহৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰুনো কি কৰিম, তাৰ বাহিৰে যেন মোৰ কোনো উপায় নাই। মিছাটো নকওঁ, কালি এনেকুৱা সুখৰ মুহূৰ্তত আপোনাক মনত নেপেলোৱা নহয়। আপোনাক দিনটো মোৰ মনত পৰিছে। নিজৰ দেউতাক আজি আপুনি থকা হ'লে লগত, তেনেকুৱা নিচিনা মোৰো অনুভৱ হৈছিলে। কিন্তু মই চব সহি সামৰি থাকিবলৈ এতিয়া শিকিছোঁ। জীৱনটোৱে মোক বহুত কথা শিকাইছে। মোক কাৰো লগ নালাগে, মই এতিয়া অকলেই চব চম্ভালিব পৰা হৈছোঁ। আপুনি অহাৰ বাবে ধন্যবাদ। কিন্তু আপুনি দিয়া মিঠাই, আপুনি দিয়া কাপোৰ কানি, এইবিলাক মোক একো নালাগে। যিবিলাক পাব লাগিছিলে সেইবিলাকেই নাপালোঁ। বস্তু বাহানি দি কাৰো মন জয় কৰিব নোৱাৰে। আপুনি মোৰ লগত থাকিব লাগিছিলে মোৰ সুখৰ দুখৰ সকলো টাইমতে। সেই আপোনাক মানুহ হিচাপেই মই মোৰ কাষত নাপালোঁ মোৰ সুখৰ আৰু দুখৰ টাইমত। এতিয়া আপোনাৰ বস্তু, আপোনাৰ পইচা মোক নালাগে। আপুনি আহিছে, বহুত ভাল কাম কৰিছে, ভাল লাগিল। আপুনি তাইক লগ কৰি যাব, মই তাত বাধা নিদিওঁ। আপুনি
তাহাঁতৰ দেউতাক, সেইকাৰণে মই আপোনাৰ সেইটো অধিকাৰ মই ল'ব নোৱাৰোঁ। কিন্তু আপুনি লগ কৰিব, আৰু মই ইমান দিনলৈ তাহাঁতক যেনেকৈ দুখ কষ্ট কৰি হ'লেও দুবেলা দুমুঠি খুৱাইছোঁ পঢ়ুৱাইছোঁ, তেনেকৈ মই তাহাঁতৰ দায়িত্ব ল'ম। আপুনি নালাগে। মোৰ ভুল হৈ গ'ল টিনা, তুমি তেনেকৈ নক'বাচোন। তুমি ব'লা, আমাৰ ঘৰলৈকে ব'লা। এইবাৰ যদি মায়ে কিবা কয় মই মাতিম তোমালোকৰ বিৰুদ্ধে। তুমি মোক বেয়া পাই নাথাকিবাচোন টিনা, তুমি এনেদৰে নক'বা। আৰু মইতো একো উপজাচি একো কৰিবলৈ অহা নাই। তাহাঁতি কিজনী মোৰ ছোৱালী, মোৰ দায়িত্ব আছে তাহাঁতৰ প্ৰতি। মই বেলেগ একো কৰিবলৈ যোৱা নাই, তাহাঁতৰ প্ৰতি মোৰ থকা দায়িত্বখিনিহে পালন কৰিবলৈ আহিছোঁ। তুমি এনেকৈ মোক দায়িত্ব পালন কৰাৰ পৰা বঞ্চিত নকৰিবা টিনা, প্লিজ টিনা, তুমি বুজা। নাই, আপুনি এনেকৈ ক্ষমা বিচাৰিব নালাগে। আপোনাৰো আপোনাৰ পৰিয়ালটোৰ প্ৰতি এটা দায়িত্ব আছে। আপোনাৰ মা আছে, আপোনাৰ এগৰাকী পত্নী আছে। সেই পত্নীয়ে আপোনালৈ বাট চাই থাকে। আপোনালোকৰ এতিয়া সুখৰ সংসাৰ, আৰু মা আছে, মাও নিজৰ বোৱাৰীক লৈ, সৰু বোৱাৰীক লৈ পেলাই মাও সুখী আছে। সেইকাৰণে আপোনালোক সুখী হৈ তাতে থাকক, আৰু মই ইয়াতে মোৰ সৰু পৃথিৱীখন লৈ মই ইয়াতেই সুখী আছোঁ। মোৰ 3জনী ছোৱালী আছে। দেউতাই ভগা হওক চিগা হওক অট্টালিকা নহ'ব পাৰে, এটা নিজৰ সাধ্য অনুসৰি ধুনীয়া ঘৰ বনাই দিছে। মোৰ ভাইটিয়েও মোক প্ৰতিটো ষ্টেপতে মোক সহায় কৰিছে। ভাইটি আছে, দেউতা আছে, মা আছে। মই পৰিয়ালটোক লৈ ইয়াত বহুত সুখী। হয়, অকণমান দিনটো মই কষ্ট কৰিছোঁ, ভাত বনাইছোঁ, স্কুলত গৈ আৰু লোকৰ ঘৰে ঘৰে কাম কৰিছোঁ, হাঁহ কুকুৰা পুহিছোঁ। তথাপিও মোক দেউতাই অকলশৰীয়া অনুভৱ কৰিবলৈ দিয়া নাই। ইয়াত মোৰ মৰমৰ মানুহবিলাক আছে, আৰু সেইখনেই মোৰ সৰু পৃথিৱী। মই এনেকৈয়ে বহুত সুখী আছোঁ। মই এতিয়া আৰু সেই কৃত্ৰিমতাৰ মৰমবিলাকৰ মাজত যাব নিবিচাৰোঁ। হয়, মই যাব পাৰোঁ, তাত ধুনীয়াকৈ থাকিব পাৰোঁ, কিন্তু হ'লেও মোৰ এতিয়া মনটো যোৱা নাই আপোনাৰ লগত যাবলৈ। মোৰ বিবেকে কোৱা নাই, সেইকাৰণে মই আপোনাৰ লগত যাব নোৱাৰোঁ। আপুনি বেয়া নাপাব। ইমান নিষ্ঠুৰ নহ'বা টিনা, তুমি আমাৰ দৰে নকৰিবা। তোমাক এটা সময়ত আমি যেনেকুৱা কৰিছিলোঁ, তুমি এতিয়া মোৰ লগত তেনেকুৱা নকৰিবা। হয়, মই বিয়া পাতিছোঁ, মোক মায়ে জোৰ জবৰদস্তি কৰি বিয়া পাতিছে। মই এতিয়া তোমাকতো সঁচা কথা ক'ম, মই অলপো সুখী নহয় মোৰ পত্নীৰ লগত, দ্বিতীয় পত্নীৰ লগত। তাইৰ মতে থাকে, মই মোৰ মতে থাকোঁ। মানুহৰ মনবিলাক নিমিলিলে কেনেকুৱা পৰিস্থিতি হ'ব পাৰে মই এতিয়া বুজি পাইছোঁ টিনা। মই তাইৰ লগত অলপো মনটো নিমিলে, তোমাৰ লগতহে মোৰ মন প্ৰাণ চব মিলিছিলে টিনা। তুমি এনেকুৱা নকৰিবা, ব'লাচোন মোৰ লগত। নাই, মোক আপুনি মাফ কৰি দিব। মই আপোনাৰ লগত যাব নোৱাৰিম। এতিয়া ইয়াত মোৰ এখন ঘৰ আছে, মোৰ এটা পৰিয়াল আছে। মোৰ দেউতাই মোক ইয়াতে ধুনীয়াকৈ ৰাখিছে। মই নিজে কাম কৰি খাইছোঁ, আছোঁ, ধুনীয়াকৈ আছোঁ। কাকো একো ডিষ্টাৰ্ব কৰা নাই, ধুনীয়াকৈ আছোঁ। মই আপোনাৰ লগত যাব নোৱাৰিম, বেয়া নাপাব। আৰু আপুনি আমাৰ ডাঙৰাইক লগ কৰিব বিচাৰে যদি, ডাঙৰাই সৰুৱাই আৰু গোসানী ইহঁতি কেইজনী উঠাই নাই। ৰ'ব, মই তাহাঁতক মাতি দিওঁগৈ। আৰু আপুনি যে এইবিলাক বস্তু আনিছে, এইবিলাক লৈ যাব। এইবিলাকৰ আমাৰ ইমান তেনেকৈ এতিয়া দৰকাৰ হোৱা নাই, কেতিয়াবা দৰকাৰ হ'লে বিচাৰিম বাৰু। টিনা, তুমি মোক বুজি নাপালা টিনা। তেনেকৈ নক'ব, মই আপোনাক বুজি পাইছোঁ নহয়। কিন্তু মই এতিয়া সকলো শান্তিত থকাটো বিচাৰিছোঁ। মই যদি সেইখন ঘৰলৈ যাওঁ, আপোনাৰ দ্বিতীয় পত্নী আছে, তাই জানো ভাল পাব মই প্ৰথমা পত্নী গৈ আপোনালোকৰ সংসাৰখনত এনেকৈ সোমাই, আপোনালোকৰ সংসাৰৰ মাজত সোমাই আপোনালোকৰ সংসাৰখন বেয়া কৰাটো? সেইকাৰণে তেতিয়া তাইও দুখ পাব, আপুনিও শান্তিত থাকিব নোৱাৰিব, আৰু মাৰ কাৰণেও বিপদ হ'ব। আৰু মোৰ ছোৱালীকেইজনী গাঁৱতে এতিয়া তুলি তালি ডাঙৰ দীঘল কৰিলোঁ, তাহাঁতেও টাউনৰ পৰিৱেশটোৰ লগত এতিয়া কেনেকৈনো এডজাষ্ট হ'ব। সেইটো কাৰণে মই এতিয়া যাব বিচৰা নাই। আপোনাক মই মাফ কৰি দিলোঁ কেতিয়াবাই। এইবিলাক থাকিবই আৰু জীৱনত। ৰ'ব, মই তাহাঁতি কেইজনীক মাতি দিওঁগৈ, আপুনি বহক। কিনো ক'ম, মোৰ ক'বলৈ কোনো ভাষাই নাই অ' টিনা। মোৰ চব শেষ হৈ গ'ল। মোৰ নিজৰ মায়ে মোৰ লগত এনেকুৱা কৰিব নালাগিছিলে। মোৰ কোনো পিনে শান্তি নাই অ', বিয়া পাতিও শান্তি নাই। কি কৰিম মই বাৰু, মোৰ একদম চব চেচ হৈ গ'ল। আৰু আপুনি দ্বিতীয় পত্নীকো আপুনি তেওঁক আজীৱন সুখী কৰি ৰখাৰ প্ৰতিশ্ৰুতি দি বিয়া পাতি আনিছে। সেইকাৰণে তাইৰ লগত ভালদৰে থাকিব। মা, আপুনি আৰু তাই ভালদৰে সুখী এটা জীৱন নিৰ্বাহ কৰিব। আৰু জানিব, টকা পইচা সদায় নাথাকে, থাকে মানুহৰ মৰমবোৰ আৰু মানুহবোৰ। সেইটো কাৰণে সম্পৰ্কবোৰ ভালদৰে ৰাখিব। আমাৰ লগত কৰাৰ নিচিনা তাইৰ লগত কেতিয়াও নকৰিব। তাইও এজনী ছোৱালী, তাইৰো কিছুমান সপোন আছে। সকলোৱে একেলগে মিলা প্ৰীতিৰে বাস কৰিব। কালি মানে দেউতাই ইহঁতৰ ৰিজাল্ট দিয়াৰ কাৰণে গাঁৱৰ মানুহক ভোজ এটা দিছিলে, আৰু হাঁহ এটা দেউতাই আনিছিলে। মোৰ বাৰীৰে কোমোৰা এটা মই কৰিছিলোঁ, হাঁহে কোমোৰাই তেনেকৈ হ'ল। আৰু সেইকাৰণে মানে হেৰি হ'ল, ইহঁতৰ খোৱা অলপ দেৰি হ'ল, সেইকাৰণে উঠাই নাই। ৰ'ব, মই ইহঁতক উঠাই দিওঁগৈ, আপুনি বহক। কিনো কৰোঁ মই জীৱনটোতো বৰ অকলশৰীয়া অনুভৱ কৰিছোঁ। মোৰ চব শেষ হৈ গ'ল। মোৰ ছোৱালীকেইজনী মৰমৰ পৰাও মই এতিয়া বঞ্চিত হ'লোঁ। না মোৰ ঘৰত শান্তি আছে, না মোক টিনাই বুজি পাইছে। মই কিয় এনেকুৱা কৰিলোঁ বাৰু মাৰ কথাত লাগি। বহুত পস্তাইছোঁ মই এতিয়া জীৱনটোত। বন্ধুসকল, আপোনালোকে দেখিছেনে টিনাৰ গিৰিয়েক আৰু ডাঙৰাইহঁতৰ দেউতাকে তাহাঁতক লগ কৰিবলৈ আহিছে। লগ কৰা হ'বনে? পৰৱৰ্তী খণ্ডত আপোনালোকে সেইটো দেখিবলৈ পাব। আৰু পৰৱৰ্তী খণ্ড চাবলৈ আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, আৰু লগতে থকা বেল আইকনটো দবাই লওক। নহ'লে মোৰ ভিডিঅ'বোৰ সময়মতে চাবলৈ নাপাব নহয়। আৰু বহুত কামৰ মাজতে সময় উলিয়াই আপোনালোকৰ বাবে ভিডিঅ' লৈ আহোঁ। আপোনালোকে প্লিজ মোৰ ভিডিঅ'বোৰত মৰম দিব, মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু লগতে লাইক আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল। আজিলৈ আহিছোঁ, পৰৱৰ্তী খণ্ডত আকৌ সোনকালে লগ পাম। ধন্যবাদ।